মা কসম আপুনি প্ৰেমত নপৰিব। মা কসম খাই কৈছো, আপুনি যদি প্ৰেমত পৰা নাই তেন্তে প্ৰেমত নপৰিব, নতুবা পৰিবলৈ চেষ্টা নকৰিব। হনুমানৰ শপত খাই কৈছো, প্ৰেমত নপৰিব। আজিকালিৰ প্ৰেমবোৰ বৰ খন্তেকীয়া। হৃদয়ৰ পৰা কাৰোবাক নিজতকৈও বেছি ভাল পালেও লাত মাৰি গুচি যাব পাৰে আপোনাৰ প্ৰেমিকে আপোনাক বিশ্বাসঘাতকতা কৰি অন্য কাৰোবালৈ গুচি যাব পাৰে। লাগিলে আপুনি হৈ থাকক উৰেটো জীৱনকাল বৰলা, কিন্তু মা কসম খাই কৈছো, আপুনি প্ৰেমত নপৰিব। আজিকালিৰ প্ৰেমে ক্ষণতে ভাঙি টুকুৰা টুকুৰ কৰিব পাৰে হৃদয়ৰ দুৱাৰ। ইচ্ছা থকাৰ সত্ত্বেও আপুনি জুৰিব নোৱাৰিব হৃদয়ৰ বাট। কোনোবা প্ৰেমিক কবিয়ে কোৱাৰ দৰে আজিকালিৰ প্ৰেম হিন্দী চিনেমাৰ দৰে নহয়। মুখৰ আগতে খাই বুকুতে লাথ মাৰিব পাৰে আপোনাক। আজিকালিৰ প্ৰেমিকে 2-3জনকৈ প্ৰেমিক প্ৰেমিকা ৰাখে। বেংকৰ বেলেঞ্চ শেষ হলে লাথ মাৰে। বেলেঞ্চ শেষ হলে আপুনি আঁঠু কাঢ়ি চাব লাগিব আপোনাৰ প্ৰেমিকৰ নাটক। মোক বিশ্বাস কৰক, আপুনি প্ৰেমত নপৰিব। যদি আপুনি ল'ৰা তেন্তে নপৰিব ছোৱালীৰ প্ৰেমত, আৰু যদি আপুনি ছোৱালী তেন্তে নপৰিব ল'ৰাৰ প্ৰেমত। নহলে চপৰা চপৰে খহি পৰিব আন্ধাৰৰ নিদ্ৰা, আৰু আপুনি কোনো দিনেই শান্তিৰে টোপনি যাব নোৱাৰিব। টেনচনেৰে ভৰি থাকিব দিনটো। ভাত খাবলৈ মন নাযাব পাৰে, চিনেমা চাবলৈ মন নাযাব পাৰে, কথা পাতিবলৈ মন নাযাব পাৰে, গান শুনিবলৈও মন নাযাব পাৰে, আপোনাৰ একো কৰিবলৈও মন নাযাব পাৰে, আপোনাৰ কেৰিয়াৰো শেষ হৈ যাব পাৰে। মা কসম খাই কৈছো, প্ৰেমত নপৰিব। বিন্দাস থকাটোৱে ভাল। একো ঝেমেলা নাই, একো টেনচন নাই। প্ৰেম নকৰিলে বিন্দাস পাৰ কৰিব পাৰিব দিনটো। বিন্দাস হৈ ঘূৰিব পাৰিব আপোনাৰ সুখৰ চহৰখনত। মেছেজৰ সলনি মেছেজ ৰিপ্লাই দিব নালাগে যদি আপুনি প্ৰেম কৰা নাই। কাকো ভৰাই দিব নালাগে মোবাইলৰ বেলেঞ্চ। কাকো উঠাই ফুৰিব নালাগে বাইকৰ পাছফালে। কাৰো ইচ্ছামতে পিন্ধিব নালাগে শাৰ্ট পেণ্ট। হয়তো লাগিব পাৰে আপোনাৰ নিখংগতা, কিন্তু নিখংগতাতকৈ প্ৰেমত নপৰাটোৱে বহুত ভাল। আজিকালি প্ৰেমনো কি, টাইম পাছৰহে এক খেলা। মুখেৰে দেখুৱালো, মগজুত অন্য এক খেলা। আপোনাৰ শপত খাই কৈছো, মা কসম, প্ৰেমত নপৰিব। লাগিলে ঘৰত বাছি দিয়া ছোৱালীজনীকে বিয়া কৰাব, নতুবা ঘৰত বসা ল'ৰাজনলৈকে বিয়া হ'ব। একো প্ৰব্লেম নাই, একো ঝেমেলা নাই। মা কসম খাই কৈছো, প্ৰেমত নপৰিব। প্ৰেমত পৰি আজে বাজে সময়বোৰ নষ্ট নকৰিব। নহলে প্ৰেমৰ নীলাদোন অত্যাচাৰবোৰৰ বাবে আপুনি কোনো দিনেই সুখী হ'ব নোৱাৰিব। কোনো দিনেই সুখী হ'ব নোৱাৰিব।